তই কেইটা আছে মোৰ পাৰ্চেল এটা অহা কথা আছে অৰ্ডাৰ দিছিলোঁ না আজি অহা কথা আছিল সেইকাৰণে ৰখি আছিলোঁ ৰ মেছেজ আহিছিল ৰাতিপুৱা ইমান দামী নহয় ৰহে গালি খাই খাই কিবাকে লৈছোঁ কাপোৰ নেদা বুলিয়ে কৈছিল মাৰ কাণৰ পকা সুধা সুধা সিদিনাকে ল'লোঁ যে কিবাকে এটা অৰ্ডাৰ দিছোঁ কেনাইবা আহে আৰু কাপোৰটো আহিয়ে বনাই ৰচোন তাকলৈকে ভালেই আহে না বেয়াই আহে সেইটো হয় কিন্তু কৰোণা নাই সেইকাৰণে বজাৰ চাৰে নেগলোঁ আৰু ভাল কাপোৰো ওলোৱা নাই না বজাৰত দিবাৰ সেই পুৰণা সোপা চেলে জনাই সেইকাৰণে নাহিলোঁ দে ভাবি চিন্তি ভাবি চিন্তি নাহিলোঁ দে মই পুৱাৰ পৰা ৰখি আছোঁ জানা এতিয়ালৈকে আহিব নাই ক'ত আহিব আৰু এতিয়া নাহিব ৰখি আছোঁ না নাহে এতিয়া যদি ক'ত ফুৰিব চুৰিব গ'লোঁ হয় তেতিয়া ফোন কৰি থাকিলে হয় আহি ৰখি থাকিলে হয় এতিয়া নাই ৰখি আছোঁ না সেইকাৰণে এতিয়া খবৰে নাই মোকো সেনেকৈ কৰে নকওঁ নহয় কিন্তু মই আৰু কাপোৰ নিকিনাকৈ থাকিব নোৱাৰোঁ মই পিন্ধাতকৈ বস্তু কালেকশ্যন কৰি ভালেই পাওঁ তই দেখোন জানায়ে বস্তুবিলাক জমা কৰি মই খুব ভাল পাওঁ তই ঘৰকে আহে দে কি কয় আমাৰতো ইমান ডাঙৰ নহয় দে লগাখিনি এতিয়া অলপ সৰুৱে হৈছে দে পাকতে ডাঙৰেই লাগে দে কি খাবি কওঁ এতিয়া চাহ খাবি না ঠাণ্ডা খাবি মই খোৱা নাই ৰ ভাত তাত মই লাল চাহ অলপমান খাইছোঁ পোৱা হয় নেকি কিন্তু মই ভাত খাব একদম নোৱাৰোৱে ভিতৰকে নাযায় ভাতকেইটা আহিবা হয় নেকি তে কালি পাই ময়ো খাম ৰ নাই ৰ বন্ধনৰ মিটিঙত গৈছে সপ্তাহে সপ্তাহে থাকে না বৰ যত পত গিলাখান গৈছে না পুৱাই গৈছে তালৈকে আহিয়ে বনাই আৰু কিমান টাইম লাগে ময়ো তাকে ভাবিছোঁ যাম দে আড্ডাই মাৰিব লাগিব জিলাপি অলপ কিনি লৈ যাম বিন্দাছ ঠিক কথা কৈছে হ'ব দে আনিম দে মাতি কেপচিক মাতবি তাই নাপিটো বেয়া নহয়তো দে তই পূজাৰ ভিতৰত যাম দে মই তই কিবা আমাৰ তাত আহিলে আকৌ নাখাই দে এইটোৱে বেয়া লাগিল ভাত তাত কিয় খাই আহিছা অলপ ঠাণ্ডাতে খাব পাৰিলি হয় ঠাণ্ডা এনে তই ভিতৰত নাযায় দে হ'ব দে ভাত খোৱাকে নহয় থাকাকে আহিব কালি কাপোৰ চাপোৰ লৈ আকৌ নহয় দে সৰুতে দেখোন আছিলি কাপোৰ লৈ থাকিবা 4 দিন
তাত 4 দিন মই আছিলোঁ, মোৰ তাত 4 দিন তই আছিলি, বাঢ়ি গেলি গিলা হান। বল মই তাত থৈ আহোঁ, তাত লাগি।